হেল্ল' এভৰিৱান, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি আমি গৈ আছোঁ দেহাৰগুচিৰ নাগপঞ্চমী পূজালৈ ই ৰিক্সাত। আৰু আপোনালোকে হয়তো ধৰিবলৈ পাৰিছে মোৰ যিটো মুখৰ ব্ৰাইটনেছ, মানে নতুন মোবাইলত ভিডিঅ' কৰাৰ যিটো এক্সাইটমেণ্ট, সেইটো আপোনালোকে ধৰিব পাৰিছে। আমি লগৰ ছোৱালীৰ লগত এনেকৈ আহিছোঁ দেহাৰগুচি নাগপঞ্চমী চাবলৈ। আহি পাই এই দাদাজনৰ পৰা চাকি ধূপ এনেকৈ ল'লোঁ। আহি মেইন গেটখন পালোঁ। ইয়াৰ ভিতৰেৰে সোমাই যাব লাগিব মেইন মন্দিৰটোলৈ। সৰুৰ পৰাই এইখন পূজা এবাৰো মিছ কৰা মনত নপৰে। বহুত ভাল লাগে মানে এই পূজাখনত আহি কিনে। আপোনালোকে যিসকলে আহিছে প্লিজ এবাৰ কমেণ্ট কৰিব। চাওকচোন কিমান চাকি, কিমান মানুহ, কিবা এটা মনটো ভাল লাগি গৈছে। মন্দিৰত আহি কিনে যদি এসুৰ চাকি লগাওঁ, তাৰপিছত মনটোৱে যিটো শান্তি পায়, সেই শান্তিটো আৰু ক'তো নাপায় দেই। আৰু আপোনালোকে ভিডিঅ'বোৰ চাই লাইক নকৰে, কমেণ্ট নকৰে, ছাবস্ক্ৰাইব নকৰে। প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব প্লিজ কৰি দিব দেই। চাকি দিয়ে বাহিৰলৈ আহিলোঁ কিবা খাম বুলি। ইমান ৰ'দ দেখিছেনে, তথাপিও আমি ছোৱালীবোৰে ফুচকা খাবলৈ নেৰোঁ কেতিয়াও। মায়ে ৰ'দ সহ্য কৰিব নোৱাৰে, আহিল। তাৰপিছত আকৌ মোৰ লগতে দাদাজনে ওপৰত চাকি দি থৈ দিছে, তাৰ তলত আৰু এনেকৈ ফুচকা খাইছোঁ। যিয়ে নহওক ভাল লাগিছে পূজাখনত আহি, আৰু আপোনালোকৰ লগত যিখিনি পাৰোঁ সেইখিনি শ্বেয়াৰ কৰিম। তাৰপিছত ইমান ৰ'দ দিছে, তাৰপিছত মই খালোঁ আইচক্ৰীম, মায়ে কিবা মিক্সাৰ চানা নে কিবা খালে। আৰু এই দোকানখন আজিকালি দেখিবলৈ নাপায়েই। এনেকুৱা দোকান দেখিলে মনটো একেবাৰে নষ্টালজিক হৈ পৰে। তাৰপিছত আহি চিধাই খোৱা ঘৰলৈ আহিলোঁ। খিচিৰি দিছিল, খিচিৰি খালোঁ। বাপৰে, গৰমত একেবাৰে ঘামি জামি অৱস্থাই নাই দেখিছেনে। খাই বাহিৰত ওলাই আহিলোঁ মুক্ত বতাহ বিচাৰি। তাৰপিছত আকৌ খাই বৈ মিঠাই কিনিলে মায়ে, তাৰপিছতে ঘৰলৈ গুচি আহিলোঁ আৰু ভিডিঅ' নকৰিলোঁ, ইমান গৰম দিছে। ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ বাই বাই।